লাইভ হৈ আছে ন কোন আছে কোন নাই লাইভ হৈ আছে কোনোৱে নাই যে কোনোবা আছে নে ইয়াতে কোনোৱে নাই ষ্টাৰ্ট কৰি দিওঁ ন কোনোবা আহিব পাৰে পিছত নহ'লে চাই ল'ব পোনপ্ৰথমে আমি আমাৰ ইউটিউব চিনাকি পেজৰ সমূহ আমাৰ বন্ধু বান্ধৱীসকলক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব পেজটোত আমাৰ যিসকলে চাই আছে আৰু যিসকলে চাব তেওঁলোক সকলোকে আমাৰ ফালৰ পৰা নমস্কাৰ আৰু স্বাগতম জনাইছোঁ পোনপ্ৰথমে আৰু আজি লাইভ আহিছোঁ বিশেষ তেনেকুৱা কাৰণ নাই হ'লেও আজি কাৰণ নাই যদিও আমি কিছুমান কাৰণ নহয় ঠিক কাৰণ নহয় আজি আমি আছোঁ জিন্তি বাৰ ঘৰত কণ্ঠশিল্পী জিন্তি বাৰ ঘৰত আৰু জিন্তি বা অলপ পাছত লাইভ আহিব তেওঁ অকণমান কিবা কাৰণত মানে ব্যস্ত হৈ আছে তেওঁ আহিব তাৰপিছত তেওঁৰ পৰা আজি বহুতো আপোনালোকে গান শুনিব পাব তেওঁৰ নতুনকৈ শেহতীয়াকৈ মুক্তি লাভ কৰিছে এটি সুন্দৰ গীত শুভ মুক্তি লাভ কৰিছে তেওঁৰ এটি আচিনা সকলোৱে ইতিমধ্যে আদৰি লৈছে আৰু তেওঁ সেই গানবোৰ আপোনালোকক আজি লাইভ শুনাব আৰু আপোনালোকৰ যিসমূহ তেওঁৰ দাবী আছে বা কি কি গান শুনিব মন আছে আপোনালোকে কমেণ্ট কৰি আমাক জনাব তেওঁলোকে শুনিব আৰু আমাৰ আজি চিনাকি ইউটিউব চেনেলটোৰ গোটেইখিনি আমি মেম্বাৰ একেলগে আছোঁ আজি জিন্তি বাৰ ঘৰত তেওঁলোককো আমি পৰিচয় পাই দিম কিন্তু পোনপ্ৰথমে এতিয়া আমি জিন্তি বাক আমি চিনাকি কৰাই চিনাকি মানে কি আপোনালোকৰ আগত লৈ আনিম তেওঁ আপোনালোকক গান শুনাব বহু সুন্দৰ গান শুনাব আৰু আপোনালোকৰ মনৰ কিছুমান কথা তেওঁৰ লগত আজি কথা পাতিব পাৰিব পোনপটীয়াকৈ আৰু বিহু যিহেতু আহি আছে সকলোবোৰ এতিয়া ইতিমধ্যে প্ৰস্তুত চলাইছে প্ৰস্তুতি হৈছে তেওঁলোক কিবা আপোনালোকে যদি কথা পাতিব আছে পাতিব পাৰিব এতিয়া জিন্তি বা আহিছে জিন্তি বা আহক আহক ইয়াতে পাব কোনোবা আছে নাই এটা দুটা আছে হেল্ল' লাইটটো কম কৰিছোঁ কম কৰিছে কাকো দেখা নাইচোন অঁ নমস্কাৰ চিনাকি পেজৰ পৰা আকৌ এবাৰ লাইভ আহিছোঁ অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ ওলগ যাচিছোঁ আমাৰ আহিছে ভাইটিকেইটা সিহঁতি লাইভ আহোঁ বুলি ক'লে এসাঁজ একেলগে প্ৰীতি ভোজ কৰিছোঁ আমি প্ৰীতি ভোজ মই কিবা কিবি দেই বনাইছোঁ কিমান নাজানো আৰু যিখিনি জানিছোঁ আৰু বৰ ৰান্ধিবলৈ সেইখিনি দেখাম বাৰু অলপ পিছত কি কি ৰান্ধিলোঁ নাই জিন্তি বাই একদম মিছা কথা কৈছে বহুত ধুনীয়া ধুনীয়া বনাই ইয়াৰ আগতো আমি আহি পেলাই খাই থৈ গৈছো অকণমান সময়টো মোৰ বেয়া হ'ল আজি তাৰমানে মোৰ ক্লাছো থাকে মোৰ গানৰ যিহেতু ক্লাছ থাকে সেইটো কাৰণে মই বৰ বেছি বনোৱাত সময় দিব নোৱাৰিলোঁ ভাগৰো লাগি আছে এতিয়া কি কম কি আচিনা শুনিলে নাই বাৰু আচিনাৰ বিষয়ে কওক কোনোবাই যদি শুনা নাই শুনিব আচিনা বাই জিন্তি বুলি বা জুবিন দা যাৰ নামতে মাৰা গানটো ওলাই যাব আৰু ইউটিউবত পাই যাব গানটো বহুত সুন্দৰ গীত যিসকলে শুনা নাই কিন্তু মিছ কৰি আছে এতিয়ালৈকে আৰু যিসকলে শুনা নাই এতিয়ালৈকে চাৰ্চ কৰক এতিয়াই আৰু এতিয়াই শুনক তাকে আৰু কোনোবাই যদি কিবা থাকে ক'ব পাৰে নহ'লে আমি লাইভটো অহাৰ একো হেৰি নাথাকিব অলপ টাইম থাকোঁ বাৰু কাৰোবাৰ যদি কিবা ক'বলগীয়া আছে সোধক পোনপটীয়াকৈ পাইছে আমাৰ ইউটিউব চেনেলৰ বাকী সদস্যকেইজনো আহিলে ভাল লাগিব আমাৰ আছে ভিডিঅ'গ্ৰাফাৰ এডিটাৰ তাৰপিছত মেনেজাৰ আছে
গোটেইজন আহিব লাগে নীল সমুদ্ৰ ৰোহান নীল সমুদ্ৰ হৈ গ'ল ৰোহান আহিব লাগে ৰোহান তেওঁ একেবাৰে মানে আঁৰত আছে এই চেনেলটোৰ পৰা একদম আঁৰত কিন্তু তেওঁ নহ'লে কাম নহ'বই আমি জাষ্ট ভিডিঅ'বিলাক ইণ্টাৰভিউবিলাক সংগ্ৰহ কৰি আনো তেওঁ গোটেইখিনি প্ৰস্তুত কৰি আমাক দিয়ে আৰু তাৰপিছত আপোনালোকে চাবলৈ পায় গতিকে তেওঁ আজি আহিব লাগিব নাহো কৈ আছে কিন্তু আমি উলিয়ামেই আচলতে এতিয়া এবাৰ বিহুৰ প্ৰস্তুতিটো চলিছে বিহুৰ প্ৰস্তুতি চলাই আছো মই আপোনালোকক জনাওঁ আমাৰ ইলেকশ্যনৰ কাৰণে হয়তো অকণমান পলম হৈছে কিন্তু আমি সাজু হৈছোঁ পুৰা একদমেই আৰু কোনোবাই যদি বিহুৰ মঞ্চৰ বাবে বিচাৰে আমাক আছো আমি বহুতকেইটা আমি ছিংগাৰ আছো বহুতকেইজন আছে আৰু মোৰ লগতে ভাইটি নীল সমুদ্ৰ আৰু বিতুপন একদম পুৰা একদমেই সাজু হৈছে উদ্যমেৰে সাজু হৈ আছো গতিকে যোগাযোগ কৰক তাকে আৰু কিবা কোৱা যদি কোৱা আৰু আপোনাৰ গানটো অলপ গাইলে ভাল লাগিব গানটো গাব পাৰো লাহেকে গাব কোনো চাগে হেৰি নাই আৰু যিসকলে মানে ওচৰতে আছে এই ওচৰতে নাৰেংগীৰ ওচৰতে পাথৰ কৰি বুলি কয় আমাৰ যি স্পেচিয়েল খানা আছে যোনে যোনে খাবলৈ ইচ্ছা কৰিছে আহি যাওক একেলগতে এসাঁজ হ'ব ঠাণ্ডা পানী খাই নাহিব তেতিয়াহ'লে ঠাণ্ডা পানী খুৱাব জিভাৰ পানী বৈ যাব আমি যিহেতু ওচৰতে খাই থাকিম ভাল এতিয়া নীল সমুদ্ৰক মাতিছো এবাৰ নীল সমুদ্ৰ মই বেকত যাম নীল তুমি অকণমান কৈ দিয়া হেল্ল' প্ৰথমতে অসমবাসী ৰাইজলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ এইবাৰ বিহুৰ কাৰণে সাজু হৈছোঁ আৰু খুব সোনকালে মোৰ ভাগৰ এটি গীত আহি আছে আপোনালোকে চাব আপোনালোকে শুনিব আৰু কি কৰিব পাৰিছোঁ নাজানো আৰু মোৰ ভুল ত্ৰুটিবিলাক যেন দেখাই দিলে মই সুখী হ'ম গানটোৰ নাম কোৱা মোৰ গানটোৰ নাম হ'ব এলবামটো হ'ল অভিমান আৰু নাচনী বুলি আছে মোৰ চাদেই নাচনী বুলি গানটো মাৰিলে মানে আপোনালোকে পাব চাৰ্চ কৰিলে পাব আৰু সকলোৱে চাব আৰু মই কি ক'ম আৰু জিন্তি বা আছে নীল সমুদ্ৰৰ নতুন গীতটো মই শুনা নাই কিন্তু সি যিহেতু কৈছে নীল সমুদ্ৰই ভাল কাম এটা কৰিছোঁ বুলি কৈ আছে বা চবেইতো আমি কষ্ট কৰোঁৱেই সেইখিনি ৰাইজে আদৰি ল'লে ভাল লাগিব আমাক আচলতে আমিতো আৰু ৰাইজৰ কাৰণে গতিকে আৰু এইটো এটা কথা হ'ল আমি কেনেদৰে আমি প্ৰস্তুতি চলাইছোঁ বিহুৰ কাৰণে সেইখিনিও আপোনালোকক ক'ম যদিহে আপোনালোকে কথাবোৰ সুধিব বিচাৰে তেতিয়া ভাল হয় ন আৰু কুৱেশ্যন নাথাকিলে মানে ক'বলৈ বেয়া নিজে নিজে কৈ থকা নিচিনা ৰাইজৰ পৰা কমেণ্ট আহিব লাগে কোনো অনলাইন নাই নেকি নাই পোৱা 3জন আহিছে তুমি আছিনা গানটো শুনিলা নাই অকণ গাই দিয়া মই গাম নেকি আছিনা নকে আয়ং সে কনে আছিনা নকে আয়ং সে কনে সপোনতে আহি তুমি কিয় কৰা মুকে আমনি পার করো রে রাতি উজাগরে তোমাকে ভাবি সে বহু কথা মনে মনে ভবা কবহে নোৱাৰো যদি লাগে ব্যথা আদরে আদরে বান্ধিলা মৰমে বলিয়া কৰিলা নোৱাৰি থাকিব এতিয়া তুমি নহলে আছিনা নকে আয়ং সে কনে আছিনা নকে আয়ং সে কনে খুবেই সুন্দৰ এটি গান আপোনালোকে চোৱা মই কৈছো যিসকলে শুনা নাই একদম নীলে বহুত ধুনীয়া গান গায় গাব এতিয়া নীলৰ নতুন এটা গান আহিছে ক'বলৈ পাহৰি গৈছো না পুৰণা গান এটা গাই লোৱা নতুনটো পিছত গাব বাৰু এটা ধুনীয়া গান গোৱা
কোনটো গান গাওঁ মই মোৰ নিজৰে গাওঁ নিজৰ গোৱা বা তোমাৰ ভাল লগা কিবা গাই দিয়া মই সুধিছো আৰু ভাল একদম ভাঙিলে দে নিজৰ এতিয়া যিটো আহি আছে সেইটোৱে গাই দিওঁ কম্পোজ হিচাপে হ'ব ঘনে ঘনে কৰি তোলে মনত আছে পৰি তোৰে মৰম চেনে লম্বুকুতে বান্ধি ধুলেটিব যাবি বিহুৱে ফাকি গাবি মুগাৰে সাজ পিন্ধি নাচিম কঁকাল ভাঙি হে 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 ছাদে নাচনি নামাৰিবি মিঠা হাঁহি নামাৰিবি মিঠা হাঁহি তোৰ হাঁহিতে মই পগলা হৈ যাওঁ 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 ঐ বিহুতলিতে তোক দেখা পাই লৈ যাওঁ লাগি যায় বিহুতলিতে তোক দেখা পাই লৈ যাওঁ লাগি যায় তই বাৰু ক যাবি নে নাই তই হলি চহৰৰ একো কেনে জান ভাগৰি পৰিবি তই হলি চহৰৰ একো কেনে জান ভাগৰি পৰিবি ছাদে নাচনি নামাৰিবি মিঠা হাঁহি তোৰ হাঁহিতে মই পগলা হৈ যাওঁ ধন্যবাদ কোনে কৰিছে মিউজিক মিউজিক নীলোৎপল হ'ব গতিকে এই গীতটো ৰাইজে ল'ব নিচিনা লাগিছে ফিমেল কোনোবা গাইছে নেকি ফিমেল আৰু ইয়াৰ পিছৰ এটা মোৰ খুব ভাল গীতে দি আহি আছে যিটো গীত মই নিজে কৰিছো নিজে লিখা নিজৰ সুৰ সেই গীতটিত জিন্দিবা থাকিব এতিয়া কৈ থৈ দিছো নেক্সট চংটো জিন্দিবা থাকিব তাৰ কাৰণে এইটো কাৰণে মই অকণমান তাক আজি চিকেন অলপ বেছি দিম তাকে মজা নি থেংক ইউ বা নীল একদম পুৰা মজা কৰি গৈছে দেই সঁচা গানটো ভাল হৈছে আৰু ৰিদমিক হ'ব গানটো ন আৰু এইটো ভিডিঅ'ৰ কথা কিবা ভাবিছা নেকি ভিডিঅ' এতিয়া তাকে বিহু চাপিলেই বিহুৰ পিছতে দিম বুলি ভাবিছো মানে অডিঅ'টো দি লোৱা আৰু এটা বেলেগ কিবা মানে ভাল লগা জুবিনদাৰ এটা গীত গোৱা যিটো সকলোৰে হিয়াৰ আমঠু জুবিনদাৰ গান নাগালে দেখোন ভালেই নালাগে ন মায়াবিনী এইফালে হেৰি বিতুবনে কমেণ্ট কৰি আছে তোমাৰ ভাল লাগে অলপমান গাইছো আৰু গোটেইখিনি মনত নাই মোৰ চবচে ডাঙৰ লিৰিক্সটো মোৰো মই ভুলক্কৰ নম্বৰ 1 এইটো চবেই জানিলে আৰু অসমীয়া জানিলে মই বিৰাট পাহৰো তথাপিও আমি গাই দিলে হ'ল আৰু গুণগুণাই দিলে হ'ল বান্ধৈ সোৱাদো লাগিলে তেওঁ ইটো মূৰত মই সিটো মূৰত প্ৰেম ঘৰে বুকু বিন্ধিলে বান্ধৈ কি কনো মেৰিয়াই বান্ধিলে আহি তেওঁ পিৰিতিৰ পঘাৰে মোক পিৰিতিৰ পঘাৰে মোক থেংক ইউ মজা বা এইটো কোনে দিছে জিন্তিবাই গাব এইটো প্ৰিয়ম জিন্তিবাই মনলৈ উভতি আহে ধৰা বাপৰে হেৰু তুমিহে গ'লে মই সেইটো নাগাওঁ মই বেলেগ এটা গাম বিতুপন আছে বিতুপনো বহুত ধুনীয়া মই সহযোগ কৰিম বাৰু লগতে গাওঁ
মই সহযোগ কৰিম একদম তাল একো নাই নিদিলে গাই দিবা মনলে উভতি আহে লৰালি তোৰে মোৰে এটি ধেমালি আছিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে সুঁৱৰি অ মনলে উভতি আহে লৰালি অ তোৰে মোৰে এটি ধেমালি বাহ মজা বা ইয়াৰে তোমালোকে ৰিকুৱেষ্ট কৰিবই পৰা নাই একদম পটাপট গাইছে ভাই ইমান ফাষ্ট তাকে জিন্তিবাই বিহুৰ মানে বহুত ভাল মানে এগৰাকী গায়িকা বিহুৰ এতিয়াৰ নহয় আমি সৰু অৱস্থাৰ পৰা জিন্তিবাৰ বিহু শুনি আহিছো জিন্তিবাৰ মানে এতিয়া বিহু আৰু বিহু মানে ভাল বিহু এটি গাব আমাৰ আগত বিহু কি গাওঁ মই গানো জানমণিটো মৰম লগা ভণ্টিজনী গাই দিওঁ ন একেলগে গাব দে মৰম লগা ভণ্টিজনী নাজানো ক'ত আছে নেকি কোনোবা যেন তোমাৰ মৰম এতিয়ালৈ কোনো যদি কাষে চপা নাই তোকে পালে ঘৰে খলিলৈ যে সজাই উজানৈ কবিনে সঁচাই উজানৈ মনৰে কথা উজানৈ কিনো বুজিবি উজানৈ বুকুৰে বেথা কিনো যে নকৰিলো তথাপিতো নাপালো কোনোবাই জানিলো তোৰ দৰে জনী খাইলা খপে চৰি পালে পালে মুকুতাৰে ধন পালে পালে মুকুতাৰে ধন হ'বনে বেছি দীঘল নকৰো নেকি ন আমাৰ আৰু এইটো মানে আমাৰ চিনাকি চেনেলৰ দুজন আমাৰ মেম্বাৰ আছে অহা নাই তেওঁলোকক এতিয়া মাতিবলগীয়া হৈছে আহক আপোনালোক দুজন আহক আমাৰ নামকেইটা কৈ দিয়া ভিডিঅ'গ্ৰাফাৰ এফালে আমাৰ আছে দীপজ্যোতি ভূঞা আৰু এফালে আমাৰ আছে এডিটৰ ৰোহান সোণোৱাল আহিব লাগে এফালে বহিলে হ'ব থিয় হ'লে কিন্তু ইয়াত হেৰিবোৰ অহা নাই ন মানে মেছেজবোৰ ভালকে অহা নাই কিয় বা এইটো তেনেকুৱা হৈছে মই বুজা নাই এইজন আমাৰ এডিটৰ ৰোহান বৰ শইকীয়া সোণোৱাল বা শইকীয়া যোনে যেনেকে মাতিব পাৰে সোণোৱাল বা শইকীয়া কি কথা তাৰ দুটাতে তাৰপিছত এইজন আছে আমাৰ ভিডিঅ'গ্ৰাফাৰ দীপজ্যোতি ভূঞা বা শান্তনা ভূঞা চাই আছে শান্তনা ভূঞা ইজ ৱাচিং কোৱা বেবি দুৱাৰখামাৰ মইতো কৈ আছো বাৰু কি কম মই ক'লোৱে মই তোমাৰ পৰিচয়টো দি এওঁলোক বোলে কেমেৰাৰ আঁৰৰ মানুহ গতিকে কোৱাৰ ইমান অভিজ্ঞতা নাই মোৰো নাই অৱশ্যে মই এইটো নকওঁ যে মোৰ বহুত অভিজ্ঞতা কিন্তু হ'লেও দুআষাৰ ক'বই লাগিব কিবা এটাও ক'ব লাগিব চেনেলটো লৈ হ'লেও কিবা ক'ব লাগিব যেহেতু এইটো আমাৰ একেবাৰে নতুন চেনেল আমি গোটেই কিজনে ভাবি থৈছিলো যে এনেকুৱা এটা কাম কৰিম যিটোৱে আমাক অসমবাসী আমাক চিনি পাব সেইবাবে আমি গোটেই কেইটা আহি গোট খালো ইয়াতে একচুৱেলি আমি এইটো কৰি মানে চেনেলটো চলাম কৰিম বুলি আমি ভবা নাছিলো এইটো সাডেন হৈ গ'ল আমি গোটেইখিনি গুৱাহাটীত আহিলো লগ পালো ইটোৱে সিটো সবেই মানে মনতে এটা ভাবি থৈছিলো যে কিবা এটা কৰিম গোটেইখিনি মানুহ লগ খোৱা হ'ল যিহেতু গোটেইখিনি লগ খোৱা হ'ল এতিয়া সব মানে গোটেইখিনি লগ খালো বুলি কামটো হ'ল আৰু যিহেতু আমাক দিদি মাহীয়ে বহুত সহায় কৰিলে প্ৰথম গেষ্ট তেওঁই সহায় কৰা আমি যাৰ পৰা আমি অনুপ্ৰেৰণা পালো আৰু বহুতখিনি হেল্প কৰিলে ষ্টাৰ্ট কৰিলো আজি পাৰ্টি পাৰ্টি দিয়া নাই এই বাপৰে ইহঁতি মানুহ মাৰিব দে মোক অসমৰ ৰাইজে মানে হেঁচি ধৰিব আমি যদি কিবা কৰিলো তাৰমানে চবকে ভাত খাব লাগিব মই সিহঁতক সেইটো
কাৰণে খোৱা নাই মেছেজ আহিছে আচলতে দুখ লাগিলে আজি সিহঁতি বোলে বৰ ভোকত আছে সেইকাৰণে মই দাইল ভাত অকণ বনাইছো খাই যায় আৰজ মোক পাহৰিলি বিটু মই তোক পাহৰা নাই ভালকে মনত আছে লগ পাম এদিন কৰবাত ক'ত থাক এতিয়া ক'ত থাকা জনাবা নাই পঢ়া একেবাৰে পাহৰা নাই মেছেজ লিখিব না আৰু মই তাকে কওঁ চিনাকি এইটো ইউটিউব চেনেল ইহঁতি বহুত আশাৰে মানে এইটো বহুত আশা কিবা এটা কাম ভাল কাম কৰিম বুলিয়ে ইহঁতি ওলাই আহিছে গতিকে মই এইখিনি কওঁ যে অসমৰ ৰাইজে ইহঁতক ছাপোৰ্ট কৰক আৰু ভাল ভাল কামখিনি কৰাত সহায় কৰিলেই হ'ল ল'ৰাকেইটা ভাল সেইকাৰণে মৰম কৰোঁ ইহঁতক পোৱালীকেইটা গতিকে এইখিনিয়ে কৈছো আৰু যিহেতু মই আছো বুলি কৈছো সদায় থাকিম আৰু ভাল ভাল কামত মই সদায় আছো সদায় মানে ভাল কামত মই সদায় ছাপোৰ্ট কৰোঁ চবকে ইহঁত বুলিয়ে নহয় চবকে মই কিন্তু কিবা কোনোবাই উল্টা পুল্টা কৰিলে কিন্তু বিৰাট খং উঠে আৰু সেই খংটো বৰ বেয়াকৈ মানে বহুত ওপৰলৈ যায়গৈ আৰু খংটো সেইখিনি মই যিমান পাৰোঁ সকলোৰে লগত মিলা প্ৰীতিৰে কাম কৰিব বিচাৰোঁ আৰু কোনোবাই যদি ইয়াতে কিবা মোক অজানিতে আঘাত হানে তেতিয়া মই সেইখিনিত অকণমান বেয়া পাওঁ এইখিনি লৈ পেলাই মই আজি কৈছোঁ মন আকাশৰ এটা বৰ সুন্দৰ গীত এটা আমি মোক দিছিলে কৰিবলৈ কিন্তু আজি সেইটো গীতেই অকণমান খেলি মেলি এটা হৈছে সেইখিনি নহওক বুলিয়ে মই বহুতখিনি মিলা প্ৰীতিৰে মই কথাবোৰ বুজা পৰাৰ ভিতৰত মই কৰিম বুলি ভাবিছিলোঁ কিন্তু সেইখিনি হোৱা নাই আৰু মই অনুৰোধ কৰিছোঁ যদি এই ক্ষেত্ৰত এই গীতটোৰ কাৰণে যদি কোনোবাই যদি মানে ছলনা কৰিছে মই সেই বিষয়লৈ মই পিছত ক'ম কিন্তু এইটো কৰিব নাপায় এইটো কোনো তেনেকুৱা ধৰণৰ এটা বেয়া কাম কৰিব নালাগে কাৰোবাৰ কথা সুৰ যদি বেলেগৰ নাম লৈ পেলাই কৰি দিয়ে এটা কষ্টকৰ কাম এটা গান লিখা বা সুৰ কৰা এইটো বৰ সহজ কথা নহয় সেইটো আমিও বুজি পাওঁ আৰু শিল্পী হিচাপে মই অনুৰোধ কৰিছোঁ এইখিনি জনাসকলে আচলতে কৰিব নাপায় আৰু সেইখিনি মই বহুতবাৰেই বুজাইছিলোঁ এইটো মই পিছত ক'ম যদি কিবা ইমান বুজোৱাৰ পিছতো যদি তেওঁলোকে মানে বুজা নাই মই যাৰ কথা কৈ আছোঁ তেওঁ ভালদৰে বুজি পাব আৰু মই বাৰম্বাৰ কৈ আছোঁ এনেকুৱা কাম যাতে কোনেও নকৰে কাৰোবাৰ এটা সম্পত্তি নিজৰ সম্পত্তি বুলি মানে জোৰ জবস্তি কৰাটো একদম উচিত কথা নহয় সেইখিনি ক'লোঁ মই চিনাকি পেজৰ পৰাই মই কৈ আছোঁ আৰু যদি কোনোবাই পায়ো আমাৰ মোৰ মেছেজটো সেইসকলে বুজি পাব আৰু আচলতে মন আকাশে বহুত দুখ পাইছে এইটো লৈ পেলাই আৰু মই ইয়াত মানে মই তেওঁৰ লগত একমত হৈছোঁ কেলে যিহেতু মই যিমানখিনি মই জানো সেই গীতটো কাৰ হয় আৰু কোনে লিখিছে কোনে সুৰ কৰিছে গতিকে এইখিনিত আৰু কোনোবাই মোক কিবা এটা বেলেগ কথা কৈ একো লাভ নাই মই যিমান দূৰলৈকে মই জানো আৰু মোৰ গীতটো যিহেতু মোকেই দিছিলে প্ৰথমে সেইকাৰণে মই জানো আৰু সেইকাৰণে মই দাবী কৰিছোঁ আৰু ইয়াত কোনোবাই বেয়া পায় ভাল পায় মই সেইখিনি নাজানো আৰু মই চিধা কথা কওঁ মই চিধা কথা কোৱাৰ কাৰণে মোক বহুতে বেয়াও পায় আৰু বহুতে ভাল পায় সেইখিনিয়ে ক'লোঁ আৰু অনুৰোধ কৰিছোঁ মোৰো বহুত গীত তাৰমানে বহুত গীত বুলি নকওঁ মোৰ এটা বৰ ধুনীয়া গীত এটা কুৰুকি সোমাব খুজিছা বুকুৰে ভিতৰৰ কেঁচাকৈ কলিজাত চাবা দেই লাগিব লেঠা মই সেই গীতটো আকাশ প্ৰীতমক মই মিউজিক কৰিব দিছিলোঁ আৰু কিন্তু মই পাইছোঁ আকাশ প্ৰীতমৰ এটা বৰা চাউলৰ যিটো গীতত সেই লাইনটোৱে উঠাই দিছে সেইখিনি মই বেয়া পাইছোঁ তেখেতক মই সেইখিনি আচলতে মই স্পষ্টীকৰণো মই বিচাৰিছোঁ কেলে মই সেইটো মনে আছিলোঁ কিন্তু কথাবোৰ এনেকুৱা হৈ গৈছে অসমখনত তাৰমানে ইমান তাৰমানে বেছি হৈ গৈছে তাৰমানে এনেকুৱা হ'ব পাৰে নেকি যে সিটো কোনোবা এটা গান কৰিব দিলে বুলি সেই গানটো যে চুৰ কৰি ল'ব লাগিব বা সেই লাইন এটা তাৰ পৰা লাইন এটা উঠাই ল'ব লাগিব তেনেকুৱা কি কথা আছে মই সেই কথাটো বুজি পোৱা নাই ক'ৰবাত কিবা এটা মিল হ'ব পাৰে ইফাল সিফাল হ'ব পাৰে কিন্তু একেবাৰে লাইনটোকে উঠাই দিয়াটো
মই এইটো বৰ যুক্তিকৰ কথা বুলি মই নাভাবোঁ। এইখিনি ক'লোঁ মই আচলতে মোৰ এটা ক্ষোভ আছে মনত, বৰ দুখ পাওঁ আচলতে এইবিলাক কৈ থকাটো ভালো নালাগে, মনটো ভাল লাগি নাথাকে। আচলতে আমি ফূৰ্তিৰে কাম কিছুমান কৰিব বিচাৰোঁ। সেইখিনি এতিয়া মই অকণমান মই চিনাকি পেজৰ পৰা এইটো কাৰণে ক'লোঁ, আচলতে এইবিলাক কৰাটো একদম ভাল নহয়। বিহুগীত লাগে, বিহুগীত আপোনাৰ বিহুগীত গাম কিন্তু খুববোৰ কৈ দিব মন যায়, সেইকাৰণে মানে খুব আছে বহুত, খুব আছে, খুব থাকিলে সেইকাৰণে মানে ওলাই গৈছে। এইটো কোনো এনেকুৱা যাতে নকৰে, জিন্তি বাৰ কথাখিনি আপোনালোকে ফলো মই কৰক। আচলতে অনুৰোধ কৰিছোঁ, আচলতে মিলা প্ৰীতিৰে কিছুমান কাম কৰিব লাগে, যে মানে লোকৰ বস্তু এটা নিজৰ বস্তু কৰি কেতিয়াও স্বীকৃতি দিব নালাগে, কাৰণ সকলোৱে সমানে কষ্ট কৰে, কষ্ট কৰিয়ে সকলোৱে উঠিছে, মানে চিনাকি হৈছে আজি। তো সকলোৱে কষ্ট কৰক, নিজৰ কষ্ট কৰি নিজৰ কষ্টখিনি ফল দেখুৱাই আপোনালোকে মানে আপোনালোকৰ এটা চিনাকি এটা কৰি তোলো বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। মেছেজটো পঢ়ি গৈছোঁ আৰু কেইটামান থাকি গ'ল। ভাল কাম কৰি আছ আৰু থেংক ইউ। প্ৰিয়ম খাৱন, জিন্তি বা ফালৰ পৰা এটি বিহুগীত গাব লাগে। নাং টিম্পি সন্দিকৈ চাই আছোঁ, সকলোকে দেখি ভাল লাগিছে, গীত শুনিবলৈ পাম বুলি আশা ৰাখিছোঁ। নিশ্চয় এতিয়া জিন্তিবাই বিহুগীত জিন্তিবাৰ ফালৰ পৰা বিহুগীতৰ ৰিকুৱেষ্ট আহিছে, জিন্তিবাই বিহুগীত গাব। মই গাম বাৰু, মেছেজবোৰ কচোন। মেছেজবোৰ পঢ়ি আছোঁ ৰ'ব। অকণমান কথা আহি আছে জিন্তিবা, আপোনালোকে ৰৈ থাকক, গুচি নাযাব, চাওক। তেওঁ অলপ কিবা এটা সৰু কামৰ কাৰণে, যিহেতু আমাৰ কাৰণে আজি প্ৰস্তুত কৰি আছে খোৱাৰ বস্তু, নিশাৰ আজি আহাৰ আজি আমি জিন্তিবাৰ ঘৰতে আমি গ্ৰহণ কৰিম, গতিকে গাব প্ৰিয়ম গাব, জিন্তিবাই বিহুগীত গাব এতিয়া। গান শুনিবলৈ পাবা ডিম্পি, তুমিও পাবা সকলোৱে পাব, সকলোৱে সময় পাব, গান শুনিব পাব। আৰু লগতে জিন্তিবাৰ এটা বিখ্যাত গান, বিখ্যাত গীত তুমি জিলিকি জিলিকি থকা, সেই গীতটোও গাব। কিন্তু তাৰ আগত আপোনালোকৰ যিহেতু দাবী আহিছে আপোনালোকৰ বিহু লাগে, বিহুটো গাব, আৰু তুমি জিলিকি জিলিকি থকাটো একেবাৰে শেষত গাব। গতিকে শুনি থাকক সেই গীতটো শুনিবলৈ কাৰণে, ৰৈ থাকক আপোনালোকে সেই গীতটো শুনিবৰ কাৰণে। জিন্তিবা আহাৰলৈকে নীল সমুদ্ৰৰ গান এটা গাব এতিয়া। নীল সমুদ্ৰক মাতিছোঁ, আহিব লাগে। আহিল বিহুগীত কি গাওঁ? বিহুৱে গোৱা, বিহু পাইছে, বিহু লাগে আৰু। গুণ গুণকৈ ভোমোৰাই ফুলে ফুলে পৰিছে, থোপা থোপে নাহৰ তগৰ ডাল ভৰি ফুলিছে। ও জানমণি তুমিয়ে মোৰ কামনা বাসনা, তুমিয়ে মোৰ জীৱনৰ ভৰসা, তুমিয়ে মোৰ নয়নৰ মণি। ফুল ফুলিছে বসন্তৰ, তুমি জানমণি বহাগৰ, প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰত। গুণ গুণকৈ ভোমোৰাই ডাল ফুলে পৰিছে, তুমি কাষত নাথাকিলে মনে বা কি কৰে। জানমণি তুমিয়ে মোৰ কামনা বাসনা, তুমিয়ে মোৰ জীৱনৰ ভৰসা, তুমিয়ে মোৰ মুকুৰে মণি। থেংক ইউ। এতিয়া জিন্তিবা আহি আছে, জিন্তিবাৰ পৰা গাব এতিয়া। বঢ়িয়া গান। মোৰ আচলতে মই এইবিলাক গান বহুত গাইছোঁ, আৰু এটা সময়ত বিমান দা মই মানে জানমণি এটা গ্ৰুপ আমাৰ আছিলে, আৰু তেতিয়া আমি বহুত অসমৰ চুকে কোণে বহুত মানে কৰিছোঁ, আৰু 4-5 দিনলৈকে আমি ঘৰলৈ নাহোঁ। তাৰমানে আমাৰ কণ্টিনিউ প্ৰগ্ৰাম থাকে, আৰু সেইখিনিত বহুত মানে, আৰু এনেকুৱা ধুনীয়া এটা টিম আছিলে আমাৰ। দেৱেশ্বৰ দা, তাৰপিছত পৰমেশ্বৰ দা, ইমান ধুনীয়া এটা গ্ৰুপ, জান, মই, বিমান দা, মানে কেছেটত বাজি থকা নিচিনা বিহুবোৰ আমি উপস্থাপন কৰিছিলোঁ ষ্টেজত।
সেই দিনকেইটালৈ মনত পৰি গ'লে গীতটো শুনাৰ লগে লগে। বিহু গীতটা মই গাওঁ, মই গোৱা বগীতৰা 2008তে গাইছিলোঁ। অকণমান গুণগুণাই দিছোঁ, তাৰমানে মই কথাবোৰ পাহৰোঁ কাৰণে অকণমান চাই লওঁ দেই। সঁচা কথা ক'লে তোমাতকৈ ভাল কাকো নালাগে, মৰমী হিয়াখন তুমি চালো মই তাহানিয়ে। সঁচা কথা ক'লে তোমাতকৈ ভাল কাকো নালাগে, মৰমী হিয়াখন তুমি চালো মই কাহানিয়ে। আজি মই অকলে যান, অকলে থকাটো টান, উদঙীয়া বুকুতে লিখি ললো তোমাৰ নাম। ভুলতো কেতিয়াও নাপাহৰো তোমাৰ নাম, জানো তোমাক কেতিয়াকে পাম। জানো তোমাক কেতিয়াকে পাম। সঁচা কথা ক'লে তোমাতকৈ ভাল কাকো নালাগে। এই গীতটো জুবিন দা আৰু মই গাইছিলোঁ 2008তে বগীতৰাৰ, আৰু মোৰ খুব প্ৰিয় গীত। আৰু মই ষ্টেজত মোৰ এইটো অনুৰোধ আহে আৰু গাওঁৱে মই। ঠিক আছে, আৰু কিবা ভাল লাগিলে শুনি নীল দা শান্তনা ভূঞা। নীলকে ভাল পাই আছে। নীল দাকে ভাল লাগিলে। আমাৰ লগত আছে, আমাৰ লগত আছে। পাক্কাই দিয়া নে বা। ঠিক আছে দিয়া, আৰু কিবা থেংক ইউ। হা, তুমি জিলিকি জিলিকি থকা গাব। গাম ৰবা, গাব। তুমি এটা বিটুকনে গাই দিবা। মই বিচাৰিব লাগিব, মোৰ গানবিলাক মানে মনত নাথাকে। সেইটোৱে ডাঙৰ এটা বেমাৰ। ল'ৰা এইটো বিহু গাবা নি? বিহু জানো মই জনা হ'লে কিবা এটা গাই দিয়া, গুণগুণাই দিয়া কিবা এটা। বিষ্ণুহৰ লগতে নীল আহা দুটাই লগত মিলি গাম। আপোনাকো ভাল লাগিছে জিন্তিবা। পোৱালীয়ে কৈছে আপোনাকো ভাল লাগিছে জিন্তিবা। কোৱাৰ কাৰণে যি কি নহওক নীল দাক বেছি ভাল লাগিছে ন? গম পাইছো ৰ পোৱালী, গৈ পেলাই ধৰিম গৈ তোক। আজিটো গাই দিওঁ আহা অলপ। নীল আহা। অলপ গাইছো আৰু যিহেতু ইমান লিৰিক্সটো একদম পাহৰি থাকো, মোৰ ডাঙৰ বেমাৰ এটা। গাওঁহে অলপ জোৰলে লৈ যাওঁ। প্ৰগ্ৰেম বিলাকতো আনকি পাহৰি থাকো। এইবাৰ বিতুপনে গাব এটি গীত। মই বুলি নহয়, ইমান ধুনীয়া ধুনীয়া ইমান ভাল ভাল ছিংগাৰ লগত আছে, আৰু এইফালে সোঁহাতত আছে জিন্তিবা, বাওঁহাত আছে নীল সমুদ্ৰ। মই কিহৰ? মই এনেই লগত গাম। অমিতাভ বচ্চনেও ভাল পাব। ঠিক ক'লে। হ'লেও অলপ ট্ৰাই এটা কৰিছো দেই, ক্ষমা কৰিব আৰু। Asinayam mane ki umoromi. Asinayam mane hol bukure morom. Tumi jodi buji pure se naiti. Apmanam mane ki umoromi. Ay
ভিতালী থেংক ইউ তুমি যদি বুজি পোৱা মোৰ চেনাইতি হাসি নয়ন মানে হল বুকুরে মরম তুমি যদি বুঝি পোৱা মোৰ চেনাইতি ঘুনাখুতিৰে পাৰত বহি মই জংকি পানৰ কথা শুনিব মন যায় থাকিবনে সঁচাকৈ মোৰ কোনে হৈ ৰাইয়া পঙৰ লাগিছে যে বেয়াকৈ হাসি নয়ন মানে কি মৰমী হাসি নয়ন মানে হল বুকুৰে মৰম তুমি যদি বুঝি পোৱা মোৰ চেনাইতি হাসি নয়ন মানে হল বুকুৰে মৰম তুমি যদি বুঝি পোৱা মোৰ চেনাইতি হাসি নয়ন মানে হল বুকুৰে মৰম তুমি যদি বুঝি পোৱা মোৰ চেনাইতি জিন্তিবা আমাৰ লগত ভাল এগৰাকী শিল্পীয়ে কমেন্ট কৰিছে দেই আমাৰ ভিতালী ভিতালী গগৈ তাইৰ মই প্ৰতিটো গীতে শুনো আৰু খুব ভাল গাই তাই মই সেইদিনাখনো কমেণ্ট কৰিছোঁ ৰঞ্জুৰ পেজত আহিছিলোঁ যেতিয়া সঁচাকৈ তুমি মই তোমাক বহুত ভাল পাওঁ বহুত মৰম কৰোঁ তুমি ভাল গোৱা কাৰণে আৰু সেইটো সদায় তুমি ভালকৈ মানে কণ্ঠটো ভালকৈ ৰাখা আৰু খুব ভালকৈ ৰাখি ভালকৈ প্ৰেক্টিচ কৰি আগুৱাই লৈ যোৱা আৰু এটা সময়ত তুমি বহুত ভাল কাম কৰিবা এইটো মই জানিলোঁ মানে তাই খুবেই ভাল গায় আৰু ভিতালী গগৈ এতিয়া কৈ দিবি বাৰু কথাটো আমাৰ পেজৰ পৰা যিহেতু আমি গম পাইছে গম নাপালেও কৈছোঁ আমি ইউটিউব চেনেল এটা চলাই আছোঁ চিনাকি বুলি তোমাক কোৱা হৈছিলে চাগে তেতিয়া তোমাৰ এক্সাম চলি আছিলে তো তোমাৰ ইণ্টাৰভিউটো আমি ল'ম বুলি ভাবিছিলোঁ তো এতিয়া যদি তুমি ফ্ৰী আছা তেতিয়াহ'লে যদি ল'ব পাৰোঁ আমি তোমাক আমি কণ্টেক্ট কৰিম বাৰু গতিকে যদি ফ্ৰী থাকা তেতিয়াহ'লে আমি নিশ্চয় তোমাৰ ইণ্টাৰভিউটো পাম বুলি আশা কৰিছোঁ পাবা কিয় নাপাবা ভিতালী আহিব এতিয়া জিন্তিবাই গান গাব জিন্তিবাৰ এতিয়া কি গানো জিলিকি জিলিকি থকাটো চবৰ হিয়াৰ আমৰটো এটা হিয়াৰ আমৰটো গীত এভাৰগ্ৰীণ মোৰ ইমান গান গালোঁ কিন্তু তুমি জিলিকি জিলিকি থকা বুলিয়ে মানে মানুহে মোক চিনি পায় আৰু এইটো কাৰণে মই তৰুণ দানময় খুব থেংকছ দিছোঁ সি মোক বহুত ধুনীয়া গান এটা গোৱালে আৰু লগতে মোৰ বন্ধু দেৱা যি এই গীতটোৰ এই এলবামটোৰ প্ৰডিউচ কৰিছিলে দেৱা মই তোমাক সদায় মনত পেলাওঁ আৰু কেতিয়াবা তুমি গুৱাহাটীলৈ আহিলে মোক এবাৰ তুমি আহি পেলাই লগ কৰিবা মই তোমাক সদায় মিছ কৰোঁ এইটো কাৰণে আমি সেইখিনি সময়ত যিখিনি কাম কৰিছিলোঁ সঁচাকৈ বৰ ভাল লগা কিছুমান কাম বহুত ধুনীয়া ধুনীয়া গীতবোৰ গালোঁ আৰু মই যিকেইটা গান গালোঁ এতিয়ালৈকে বহুত ধুনীয়া ধুনীয়া গীত গালোঁ আৰু সেইখিনি লৈ পেলাই মই যিকেইজনে মোক গোৱালে মই আটাইকেইজনৰ নাম মানে মই সদায় কওঁ সদায় মই তেওঁলোকক মিছ কৰোঁ আৰু ভাল লাগে লগতে বিমান দা কৃষ্ণমণি দা আৰু অনুপম দাৰো বহুত ধুনীয়া ধুনীয়া গীতবোৰ গালোঁ মই সেইকাৰণে মই তেওঁলোকৰ ওচৰত সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম আৰু লগতে মই গাইছোঁ তুমি জিলিকি জিলিকি থকা অকল মই নহয় ইহঁতেও মোৰ লগত সহযোগ দিয়া গাওঁ ন তুমি জিলিকি জিলিকি থকা সৌদূৰ আকাশৰ তৰা তুমি এখনি ধুনীয়া ছবি মই গোপনে গোপনে অঁকা তুমি জিলিকি জিলিকি থকা সৌদূৰ আকাশৰ তৰা তুমি এখনি ধুনীয়া ছবি মই গোপনে গোপনে অঁকা তুমি মোৰ বুকুতে ৰলাহি তুমি মোৰ মৰম দিলাহি তুমি মোৰ বুকুতে ৰলাহি তুমি মোৰ
যাচি লাগি তুমি জিলিকি জিলিকি থকা সুদূৰ আকাশৰ তৰা তুমি এখনি ধুনীয়া ছবি মই গোপনে গোপনে অঁকা Thank you. আপোনাৰ পাৰ্টটো অকণমান গাই ভাল লাগিছিলে নিললে হেৰি আহি আছে জিলিকি থকা সুদূৰ আকাশৰ তৰা তুমি এখনি ধুনীয়া ছবি মই গোপনে গোপনে অঁকা Thank you. নিললে কমেন্ট হেৰি আহি আছে তোমাৰ Comment বিলাক পঢ়া। তোমাৰ বিহু যোজনা এটা লাগে নীল নাখালি দিয়া কি বিহু যোজনা দিম বেছি দিলে নকৰো বেছি দিলে নকৰোঁ মই আমিও জুতি ল'ব লাগে জুতি ল'ব লাগে বিহু যোজনা এফাকি গাই দিছোঁ সময় বহুত হৈছে। পুৰণা এটি যোজনা ও মৰম জান মৰম ও মৰম জান চেনেহ ও মৰম জান আচৰৰ ধন ও এনে মৰম জান ও এৰিব লাগিলে ও বিহুতে নবহে থেংক ইউ আজি বহু সময় হ'ল আকৌ আহিম আমি নিশ্চয় আহিমেই এদিন আজিলৈ আপোনালোকক আমি এৰিব লাগিব যিহেতু সময়ৰ নাটনি সময় হৈ গৈছে এতিয়া 9:30 হৈ গৈছে সকলোকে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ পৰা বিদায় লৈছোঁ আৰু আমাৰ শেষত আকৌ কৈছোঁ পুনৰ কৈছোঁ আমাৰ ইউটিউব চেনেলটো আপোনালোকে আদৰি ল'ব যি এতিয়া ইতিমধ্যে আদৰি লৈছে বহুতে আদৰি লৈছে আৰু যিসকলে পোৱা নাই তেওঁলোকেও আদৰি লওক আৰু যিসকলে পাইছে তেওঁলোকে শ্বেয়াৰ কৰক শ্বেয়াৰ কৰাৰ ফলত হয়তো সকলোৱে পাব আৰু তাৰপিছতে আমাক আদৰি ল'ব বুলি আমি আশা কৰিছোঁ আৰু পিছত শেষৰ পৰা চিন্তিবাৰৰ পৰা এটা শুনি আমাৰ চেনেলটোৰ বিষয়ে এটা শুনো আৰু তোমালোকৰ মই এইটোকে সদায় কৈ থাকোঁ চিনাকি যিটো ইউটিউব চেনেল গোটেই এডমিন তোমালোক আছা একেলগে আৰু মই সেইটোকে কওঁ আগুৱাই লৈ যোৱাত সহায় কৰা তোমালোকে এই চেনেলটো শ্বেয়াৰ কৰা যিমান পাৰা আৰু লাইক কৰা কমেণ্ট কৰা এইখিনিয়ে বিচাৰোঁ আৰু ভাল ভাল কাম কৰিবলৈ আগবাঢ়ি আহিছে যিহেতু আমাৰ পোৱালীকেইটা সেইকেইটাক সহায় কৰিলে হ'ল আৰু সেইখিনিয়ে আৰু বাকী মই কি বুলি কওঁ এতিয়া ধুনীয়া ধুনীয়া খাদ্যৰ জুতি ল'বলৈ সিহঁতি ৰৈ আছে আৰু জিভাৰ পানী পৰিছে মন ওলাই আছে এফালৰ পৰা থাকিব পৰা নাই জিভাৰ পানী পৰি গৈছে তাকে মই যিখন আমাৰ দুৰ্ভাগ্য আৰু আমি আপোনালোকক লাইভটো আগৰ ৰেচিপিৰ পৰা দিব লাগিছিলে কিন্তু তাৰ পৰা আমি দিবলৈ সক্ষম নহ'লো কিন্তু এতিয়া সোৱাদৰ জুতিকে ল'ব আপোনালোকে আৰু আমাৰ চেনেলটো চোৱাৰ লগতে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু আমাৰ ভুল সকলোৰে ভুল হয় হয়তো মানুহ মাত্ৰই ভুল যিখিনি ভুল আপোনালোকে আঙুলিয়াই দিব আমি শুধৰাবলৈ চেষ্টা কৰিম আৰু তাৰ লগতেও কমেণ্ট কৰিব দেখুৱাই দিব সকলোবিলাক আমি গম পাম আমি শুধৰাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ আৰু তাৰ লগতে ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰাৰ লগতে তলত থকা বেল আইকনটো দাবাই দিব আজিলৈ ইমানটো থৈছোঁ আৰু লাষ্টত আহিছিলে কমেণ্টকেইটা আমি কমেণ্টকেইটা পঢ়ি আপোনালোকক বিদায় ল'ম আপোনালোকৰ পৰা ৰূপম বৰুৱা সুন্দৰ থেংক ইউ ৰূপম চন্দনা ভূঞা ধুনীয়া হৈছে মজা লাগিছে থেংক ইউ প্ৰিয়ম খাউন বৰ ভাল লাগিলে নীল বিহু যোজনা ফাকি থেংক ইউ প্ৰিয়ম ঠিক আছে আজিলৈ বাই বাই সকলোকে বাই 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 বাই